ঢিঙৰ ঘটনাটোৰ বোলে প্ৰকৃত যিজন দোষী তেওঁৰ মৃত্যু নহল আৰক্ষীয়ে ধৰি নি উঠাই নি এজন বেলেগক তেনেধৰণে পানীত পৰা বুলি কৈ পেলাই পিছত তেওঁৰ মৃতদেহ সঞ্জাই দিলে এই ঘটনাটো আচলতে সঁচাকৈ বৰ দুখদায়ক ঘটনা দুখদায়ক নহয় ভাষা নাই এইটো ঘটনা প্ৰকাশ কৰিবলৈ কাৰণ নামটো একে হোৱাৰ কাৰণে যদি মানুহক এনেধৰণে আৰক্ষীয়ে তুলি নিয়ে তেনেহ'লে আমাৰ নিচিনা নামৰ মানুহবিলাকতো বহুত মানুহ এনেকুৱা নামৰ আছে যে কোনোবা দিনাখন কোনোবাই অপৰাধ কৰিব চিনি পায় বুলি আমাকে লৈ যাব আমাকো তেনেকুৱা কৰিব আই লৈ যে হাত বাই লৈ সেই হাত বুলি অসমীয়াত এটা কথাই আছে গতিকে সেই ল'ৰাজনক যিজন আচলতে প্ৰকৃত দোষী তেওঁ চাগে বাৰে প্ৰতি ক'বও খুজিছিলে আৰক্ষীক কিন্তু আৰক্ষীয়েটো কথা নুশুনে এটা যে আমি সৰুতে গাজা এটা শুনিছিলোঁ যে ডাক্তৰে ৰোগীক মৰা বুলি ক'লে অথচ ৰোগীয়ে বাৰে বাৰে ডাক্তৰক কৈ আছে যে মই বাচি আছোঁ কিন্তু ডাক্তৰে কৈছে যে তই জাননে মই জানো মই যিহেতু ডাক্তৰ গতিকে মোৰ কথাটোৱে শুদ্ধ আৰক্ষীৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল দোষী তেওঁলোকক যিটো প্ৰেছাৰাইজ কৰা হ'ল মুখ্যমন্ত্ৰীৰ ফালৰ পৰা গৃহ দপ্তৰৰ ফালৰ পৰা যি ৰিল আৰু যদি এই বেয়া কাম কৰা ল'ৰাটো কিন্তু এতিয়াও সমানে অপৰাধী আৰু তাক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ক য'তেই পাওক কিন্তু সেইবুলি একে নামৰ মানুহ যাকে পায় তাকে ধৰি পেলাই এনেকুৱা কৰাটো একেবাৰে অগ্ৰহণীয় অমানৱীয় আৰু ইয়াৰ বিৰুদ্ধে আচলতে দল সংগঠন সকলোৱে মাত মতা উচিত কাৰণ চাওক আজি তফজ্জুল আলীৰ ক্ষেত্ৰত হৈছে কাইলৈ সকলোৰে ক্ষেত্ৰত হ'ব